আপোনালোকৰ ঘৰত ধন টিকি নাথাকে নেকি? কষ্ট কৰিলেও সঞ্চয় কৰিব নোৱাৰে নেকি? বাস্তুশাস্ত্ৰৰ অনুসৰি পাকঘৰত কৰা কিছুমান সৰু ভুলৰ কাৰণে ঘৰত দৰিদ্ৰতা নামি আহে। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা ভুল যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। আৰু কৰক আপোনালোকে এই এটা কাম, মা লক্ষ্মীৰ সকলো পথ খোল খাই পৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, লেতেৰা পাকঘৰ। লেতেৰা পাকঘৰত নিগেটিভ শক্তিয়ে বাস কৰে। বিশেষকৈ চৌকা, আপোনালোকে শাক চব্জি ধোৱা বা চাউল ধোৱা জেগাখিনি পৰিষ্কাৰ কৰি ৰাখিব লাগে। যদি আপোনালোকৰ ঘৰত গেছ আছে তেনেহ'লে গেছ টেবুলখন আপোনালোকে ধুনীয়াকৈ ৰাখিব লাগে। যদি এইবোৰ আপোনালোকে লেতেৰা কৰি ৰাখে তেনেহ'লে ধনৰ পথ বন্ধ হৈ পৰে। ইয়াৰ উপৰিও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। পাকঘৰ যি মানুহে লেতেৰা কৰি ৰাখে সেই ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰে। সেই ঘৰত খাবলৈ অকাল হয় আৰু বহু কষ্ট ভোগ কৰিবলগীয়া হয়। সেই গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে পাকঘৰত বিশেষকৈ চৌকা, আপোনালোকে শাক চব্জি ধোৱা জেগাখিনি আৰু লগতে গেছ যদি আছে গেছ টেবুলখন আপোনালোকে চাফা কৰি ৰাখিব। এনে কৰিলে মা লক্ষ্মী অতি সোনকালে আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ ঘৰত ধন সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখক। ৰাতিৰ শোৱাৰ আগতেই চৌকাটো আপোনালোকে পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত দৰকাৰ বুলি মনা গৈছে। যদি ৰাতি আপোনালোকে চৌকা পৰিষ্কাৰ কৰি নাৰাখে আৰু জোঠা বাচন তাৰ ওপৰতেই আপোনালোকে ৰাখি থয় তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহ'ব। বৰঞ্চ আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব আৰু এই বেয়া শক্তিয়ে আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো বেয়া প্ৰভাৱ পেলাবলৈ ধৰিব। 2 নম্বৰটো, চৌকা আৰু চিংক একেলগে থকাটো উচিত নহয় বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। জুই আৰু পানীৰ বিপৰীত শক্তিৰ উৎস বুলি মনা যায়। সেইকাৰণে এই দুইটা কেতিয়াও একেলগে থকাটো উচিত নহয়। আপোনালোকে পাকঘৰত চৌকা আৰু চিংক বেলেগ বেলেগ জেগাত ৰখাটো অত্যন্ত জৰুৰী। কেতিয়াও এটা দিশত ৰাখিব নালাগে। এই দুইটা একেলগে থাকিলে আৰ্থিক ক্ষেত্ৰত সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰিব। নতুন নতুন সমস্যাই আপোনালোকক দেখা দিবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান হানি হ'বলৈ ধৰিব আৰু মা লক্ষ্মী কেতিয়াও আপোনালোকৰ ঘৰত আহি বাস নকৰিব। চৌকা আৰু চিংকৰ মাজত দূৰত্ব ৰাখক আৰু মাজত আপোনালোকে যদি কাঠৰ কিবা প্লেন শ্বীট দি ৰাখিব পাৰে বা আপোনালোকে যদি কিবা প্লেন শ্বীট বা প্লাই লগাই ৰাখিব পাৰে তেনেহ'লে মংগল হ'ব। যদি এটা দিশতেই এতিয়াও বৰ্তমান আপোনালোকৰ আছে তেনেহ'লে মাজত এখন আপোনালোকে প্লাই দি ৰাখিব। কেতিয়াও এটা শাৰীত একে সমানে আপোনালোকে ৰাখিবলৈ চেষ্টা নকৰিব। এনেকৈ ৰখাটো অশুভ বুলি মনা গৈছে। 3 নম্বৰটো, ভাঙি যোৱা বাচন কেতিয়াও পাকঘৰত ব্যৱহাৰ কৰিব নালাগে। আমাৰ বহু মানুহে দেখিবলৈ পোৱা যায় যে পাকঘৰত ভঙা বস্তু দি ব্যৱহাৰ কৰে, কিন্তু এনে কৰাটো অশুভ বুলি মনা গৈছে। বহু লোকৰ ঘৰৰ পাকঘৰত দেখিবলৈ পোৱা যায় যে কাৰোবাৰ বাতি ফাটি যায় কিন্তু তেনেকৈ ব্যৱহাৰ কৰি থাকে। কাৰোবাৰ চৰিয়া, ডেক্সি, কেৰাহী এনেধৰণৰ বস্তু ফাটি যায় বা ফুটি যায় তথাপিও এনেধৰণেই ব্যৱহাৰ কৰি থাকে। কিন্তু শাস্ত্ৰৰ মতে এনে কৰাটো অশুভ বুলি মনা গৈছে। যি মানুহে ঘৰত বা পাকঘৰত ফটা চিটা বস্তু ব্যৱহাৰ কৰে তেওঁলোকৰ ঘৰত দৰিদ্ৰতা অহাৰ সংকেত অতি সোনকালে লাভ কৰে। এই ধন ক্ষতি হোৱাৰ প্ৰবল সম্ভাৱনা কঢ়িয়াই লৈ আহে। এই ধন ক্ষতি সক্ৰিয় কৰি ৰখাত সহায় কৰে আৰু লগতে প্ৰচুৰ পৰিমাণে ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰে। সেই গতিকে এইবোৰ বস্তু যদি আপোনালোকৰ পাকঘৰত আছে আজিয়েই সেই পাকঘৰৰ পৰা বাহিৰ কৰক আৰু সেই পাকঘৰলৈ নতুন বস্তু আপোনালোকে কিনি আনক। ভুলতো ফটা চিটা বস্তুত কেতিয়াও খোৱা বোৱা কৰিব নালাগে। এনে কৰিলে ঘৰত দুখ দৰিদ্ৰতা নামি আহে আৰু ঘৰত অকাল বৃদ্ধি পাবলৈ ধৰে। সেই গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। 4 নম্বৰটো, চৌকা। পাকঘৰৰ চৌকাক মা লক্ষ্মীৰ প্ৰতীক বুলিও মনা যায়। দীঘলীয়া সময় ধৰি যদি এই চৌকা আপোনালোকে ব্যৱহাৰ নকৰে তেনেহ'লে ঘৰত ধন স্থায়ীভাৱে বাস নকৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। সেই গতিকে সঘনাই
পাকঘৰৰ চৌকাটো ব্যৱহাৰ কৰি থাকিবলৈ চেষ্টা কৰিব লাগে। একেবাৰে যদি আপোনালোকে এই পাকঘৰৰ চৌকাটো ব্যৱহাৰ নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত দৰিদ্ৰতাও বৃদ্ধি পাবলৈ ধৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত অকাল বৃদ্ধি পাবলৈ ধৰিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। সেই গতিকে পাকঘৰৰ চৌকাটো সদায় ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰতিদিন কমেও এবাৰ আপোনালোকে এই চৌকাটো জ্বলাব লাগে। একো যদি আপোনালোকে বনাবলৈ ইচ্ছা নকৰেও তথাপিও এবাৰ হ'লেও আপোনালোকে জ্বলাব নাইবা পানী গৰম কৰিবলৈ হ'লেও এই চৌকাটো এবাৰ হ'লেও আপোনালোকে জ্বলাব। 5 নম্বৰটো পাকঘৰৰ ডাষ্টবিন। পাকঘৰত যদি আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰে তেনেহ'লে সদায় সেই ডাষ্টবিন চাফা কৰিবলৈ চেষ্টা কৰিব। ডাষ্টবিন ভৰি থাকিলে মা লক্ষ্মীৰ প্ৰৱেশ নকৰে তেনে মানুহৰ ঘৰত। আৰু এই ডাষ্টবিন দৈনিক যদি আপোনালোকে চাফা নকৰে তেনেহ'লে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। সদায় চাফা কৰিব লাগে আৰু সদায় সেই ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। এনেকৈ কৰিলেহে সাক্ষাৎ মা লক্ষ্মীৰ প্ৰৱেশ কৰিব আপোনালোকৰ ঘৰত আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। পাকঘৰ সাৰি যদি আপোনালোকে পাকঘৰৰ জাবৰখিনি কোনো এটা চুকত পাকঘৰতে দমাই ৰাখে তেনেহ'লেও আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিবলৈ ধৰিব বা দুৰ্ভাগ্য নামি অহাৰ এক ইংগিত বুলিও ক'ব পৰা যায়। সেই গতিকে পাকঘৰটোক সোনকালে আপোনালোকে চাফা কৰিব লাগে। দিনত কমেও দুবাৰ পাকঘৰ চাফা কৰিব লাগে। এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। পাকঘৰটো মা লক্ষ্মীৰ সাক্ষাৎ স্বৰূপ বুলিও মনা যায়। যদি বা যি মানুহে পাকঘৰ লেতেৰা কৰি ৰাখে, ভালকৈ চাফা নকৰে আৰু লগতে ডাষ্টবিন যদি সদায় ব্যৱহাৰ কৰি থাকে কিন্তু ডাষ্টবিন যদি খালী নকৰে তেনেহ'লে সেই ঘৰত কেতিয়াও মা লক্ষ্মী প্ৰৱেশ নকৰে। 6 নম্বৰটো চৌকাৰ সন্মুখত আইনা ৰখাটো অশুভ বুলি মনা গৈছে। আইনাই চৌকাৰ জুইৰ শক্তি প্ৰতিফলিত কৰি ধন ক্ষতি কৰোৱাৰ ক্ষেত্ৰত ই সহায় কৰে। সেইকাৰণে ভুলতো চৌকাৰ সন্মুখত বা চৌকাৰ আশে পাশে কেতিয়াও আমি আইনা ৰাখিব নালাগে। আমি বেলেগ জেগাত আইনা ৰাখি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু বিশেষকৈ পাকঘৰত আমি আইনা কেতিয়াও ৰাখিব নালাগে। চৌকাৰ সন্মুখত যদি আপোনালোকে আইনা ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা অতি সোনকালে আহিব। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব আৰু যি মানুহৰ ঘৰৰ পাকঘৰত চৌকাৰ ওচৰত আইনা থাকে সেই ঘৰত কেতিয়াও মা লক্ষ্মী প্ৰৱেশ নকৰে। 7 নম্বৰটো পাকঘৰ কেতিয়াও অন্ধকাৰ কৰি ৰাখিব নালাগে। অন্ধকাৰ স্থানত নিগেটিভ শক্তিয়ে বাস কৰে। যি মানুহৰ পাকঘৰ দিনতে অন্ধকাৰ যেন হৈ থাকে সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে বাস কৰিব নোৱাৰে। সেই ঘৰত সদায় নিগেটিভ শক্তিয়ে বাস কৰিবলৈ ধৰে। ভাল পোহৰৰ আপোনালোকে ব্যৱস্থা কৰিব পাৰে নাইবা প্ৰাকৃতিকভাৱে দিনত পোহৰ পৰাকৈ আপোনালোকে পাকঘৰত ব্যৱস্থা কৰি দিব লাগে। এই সৰু সৰু ভুল শুধৰালেই আপোনালোকৰ ঘৰত ধন শান্তি আৰু সমৃদ্ধি নিচেই আহিব। ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্টত মা লক্ষ্মী বুলি নিশ্চয় লিখিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আপোনালোকৰ শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মা লক্ষ্মীয়ে পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় ৰাখক তাৰেই কামনাৰে আজিলৈ নমস্কাৰ।